Ladies and gentlemen, are you ready? ভিডিওলৈ স্বাগতম জনাইছো। যদি ভিডিওটো চাই ভাল পায় লাইক শ্বেয়াৰ কৰি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজি ভিডিওটো মানে বৰ বেলেগ এটা ধামাকাদাৰ হ'বলৈ গৈ আছে। আপোনালোকে ভিডিওটো অকণো স্কিপ নকৰাকৈ চাই থাকিব, একদম পুৰা মজা লাগি আহিব। বলক আজি মানে ভঙা টুটা মোবাইল কেনেকৈ বনায় আপোনালোকক দেখাই আছো দেই। এতিয়া গৈ আছো ঢকুৱাখানা। এয়া দিনেশৰ ভায়েকৰ মোবাইল বেয়া হৈছে বোলে, পুৰা বোলে তোৰ ভায়ে মোবাইল বেয়া কৰি দিলে বোলে। মোবাইল বাদে ছোৱালীৰ লগত পুৰা কাজিয়া কৰে। চেনি হৈ পিনি একদম মোবাইল একদম ভাঙি দিলে। এতিয়া আমি গৈ থাকোঁ একদম কেনেকুৱা কৰিছে আৰু। এতিয়া দিনেশৰ ভায়েকৰ মোবাইল বনাবলৈ গৈ আছো। ঢকুৱাখানা বতৰো এনেকুৱা। ঢকুৱাখানা আহি পাই গৈছে। এতিয়া ঢকুৱাখানা মহাবিদ্যালয়ত মানে এজনী দেখিছা বৰ ধুনীয়া কুঞ্জনী লাগে। দিনেশ নাই কুঞ্জনী লাগে। अरे बहुत मनुष्य लग रहे हो, मत करो रन। ছোৱালী চাই কেনেকুৱা লাগিলে। পাই গ'লোহি মোবাইলৰ দোকানখন। এতিয়া বলক দেখাই আছো কেনেকে মানে মোবাইলটো ভাল কৰে। বলক নাই আছে দাদা, মোবাইলটো ভাল হ'ব নাই? হ'ব ন? দাদাই কৈছে খুব মজাকে বনাই দিব এতিয়া। আৰু বেলেগ এইটো বনাই আছে, এইটো মোবাইল বনাই আছে বেলেগৰ মোবাইল। এতিয়া চাই থাকক, আপোনালোকক দেখাই আছো কেনেকে ধৰণে বনাই। বেলেগৰটো মোবাইলডাল এইডাল একদম পুৰা ডিছপ্লে চিছপ্লে ভাঙি গৈছে। মানে একদম ছোৱালীৰ লগত কথা পাতি পিনি ব্ৰেকআপ হ'ল চাগে ল'ৰাটো, ভায়েকৰ দিনেশৰ ভায়েকৰ। ভাঙি মেলি খতম কৰিলে। এতিয়া মানে দাদাই বনাব, এতিয়া বনোৱা দেখাব আৰু দেই। আৰু ঢকুৱাখানা টেনশ্যন নাই। এতিয়া গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া কৰি হ'লেও ভাঙি দিলেও টেনশ্যন নাই। 700-600 টকাতে ভাল হৈ যায় মোবাইল। প্ৰথমতে মোবাইলটো খুলি পিনি এনেদৰে মানে গৰম কৰাই দিয়ে মোবাইলটো, আঠা চাঠাবিলাক খুলি যায়। এই হিটাৰ মেচিনটোত দিয়াৰ পিছত এনেকৈ মোবাইলটো তাৰপিছত খুলিবলৈ ভাল হয়। মানে আঠা চাঠাবিলাক এই খাই যায়তো, সেইটো কাৰণে মানে এনেকৈ আঠাবিলাক খোল খাই যায়। তাৰপিছতে এনেকৈ খোল খাই যোৱাৰ পিছতে খুলিবলৈ ভাল হয়। তাৰপিছত অলপ দেৰি পিছতে কাৰেণ্টটো গুচি গ'ল বৰষুণ যাক অহাৰ কাৰণে। বিৰাট বেয়া হৈ গ'ল একদম। আজিৰ দিনটো মানে কিবা গোটেই দিনটো মানে মোবাইলটোৰ কাৰণে ফচি থাকিবলগীয়া হৈছে। দাদা এতিয়া পুৰা কাটিবলৈ লৈ আছে একদম মেচিনটো মাত দি আছে। দাদা ৰেডি পুৰা ৰচি চচি লৈ পিনি পুৰা সুমিয়াই দিছে আৰু পুৰা গিলাচখনে পুৰা চাফা কৰি আছে ন? পুৰা দাদাই পুৰা মোহাৰি আছে একদম। চাফ এক্সেল নালাগে ন দাদা? এক্সেলটো মোহাৰিব নালাগে ন? এইটো কিবা যদি ডিছপ্লেখন যদি বেয়া হৈ যায় তেতিয়া কি কৰিব? এতিয়া সৰু হ'লে এইটো এনেকৈ ছেটিং কৰিব পাৰে, কিন্তু ডাঙৰ হ'লে ডাইৰেক্ট চেঞ্জ কৰিব লাগিব। আপোনাৰ চেঞ্জ কৰি দিয়া এনেকুৱা কিবা কিবি আছে নেকি? চেঞ্জ কৰিব পাৰে, পলাৰ ডাইৰেক্ট চেঞ্জ কৰিব পাৰে। ডাইৰেক্ট চেঞ্জ কৰিব পাৰে ন? আমি এনি মডেলৰে পাবি। এনি মডেল ন? কি বুলি কয়? আজা মোবাইল, পাব্লিক বাছ ষ্টেচন আজা মোবাইল 2 নম্বৰ ৰুমটো হয় তাৰ প্ৰমাণে। আৰু দাদাৰ নিজাকে ইউটিউব চেনেলো আছে চাগে। এইকেইটা ইউটিউব চেনেলকেইটা চাই লওক আপোনালোকে, ছাবস্ক্ৰাইব কৰি দিব, মোৰতো কৰি দিব আৰু শ্বেয়াৰো কৰি দিবা। মোৰতো হ'ল আজা মোবাইল বুলি আছে, দোকানৰে ভিডিঅ' কেতিয়াবা দিওঁ। আৰু এই মোৰ দাদা বাকৰটো ছাবস্ক্ৰাইব কৰি দিবি আৰু আপোনালোকে চবে। পলাৰ বেচিং বুলি কয়। ইয়াৰ ভিতৰত সুমিয়াই দিব ন? মানে আমাৰ ঢকুৱাখানাত এতিয়া ল'ৰা ছোৱালীবিলাকৰ কমি নাই। মোবাইল ভাঙি লওক, গাৰ্লফ্ৰেণ্ডৰ লগত দে আৰু কাজিয়া লাগি পিনি হ'লেও এতিয়া 700 টকা। কিমান দাম এইবিলাক? মই এনেই 700 কৈ আছোঁ দেই, নাজানো দামটো কিমান দাম এইবিলাক এনেই বনাবলৈ হ'লে। 600 টকাত দিওঁ আমি। 600 টকা? মানে 600 টকা মই কোৱাতকৈ 100 টকা বেছি কমহে। আপোনালোকে পূৰা আহি পিনি মানে বনাই ল'বহি ডাইৰেক্ট। আপোনালোকৰ এড্ৰেছটো পাইছিলে ওঠনি দিয়া, দেখি শুনিছিলে আপুনি আহিব। খোজ কৰিলে যে হৈ গ'ল নেকি? মোৰ কলিজাটো ধপধপীয়া হৈ গৈছিলে দেই। এতিয়া এইটো মেচিনত ভৰাই দিম। সেইটো ন? একদম বনি আহিবগৈ তেতিয়া মানে ডাইৰেক্ট বনি যাব নেকি? এইটো মেচিনত সুমিয়াই দিলে আইফোনো হৈ যাব পাৰে নেকি? চব নকিয়া 800 এটা সুমিয়াই দিলে আইফোন হৈ ওলাই আহিব নাই? আপুনি কৈছে আকৌ এইটো মেচিনত সুমিয়াই দিলে বনি আহিব বুলি। মই ভাবিছিলোঁ আইফোন হৈ যাব। মই ভাবিছিলোঁ নকিয়া 800 মা ভাগৰটো দি দিম, আইফোন কৰি ল'ম বুলি ভাবিছিলোঁ। কিন্তু নহয় বোলে, মানে সেইটো মোবাইলে ঘূৰি আহিব মানে, হয় নাই? এতিয়া বনাই দিব আৰু হৈ গ'ল চাগে দেই। দাদা ফুচ কৰিছে, ভিডিঅ' কৰি আছে। ওলাই দিম। বনি আহিলে নে? Ini bola itu fixing oleh. Fix हो गया ना? Itu babar lima baru. Siapa tuh aja dia? Oh.
ইয়াত মানে বাবুলবিলাক আছে সেইবিলাক চব আঁতৰি যাব ন মানে সেই ভিতৰত অকণমান হাৱা চাৱা সোমাই থাকে ন সেইবিলাক চব নাইকিয়া কৰি দিব এইটো মেচিনত এতিয়া পুৰা মানে আপোনালোকে চাই থাকক এতিয়া দাদাই সোমাই দিলে এতিয়া চুইচটো টিপি দিম 5 মিনিটমান লাগিব মানে অকণমান দেৰি লাগে এইটো মেচিনত বাবুলবিলাক অঁতৰাইটো পুৰা এইপিনে ভিৰ লাগি থাকে একেৰাহে মানে পুৰা মানে এখনমান দোকানত একেৰাহে ভিৰ লাগিয়ে থাকে আৰু চাওক না পুৰা পুৰা মানুহে এইপিনে দিনেশ কাই ৰখি আছে ভাইকো মোবাইল বনাবলৈ এইপিনে পুৰা ৰখিয়ে আছে আৰু দেই বহি লৈছো অকণমান পাম গ'ল ফুচ মানে মেচিনটো এতিয়া মই গম পাই গৈছো মানে পাম চাম গ'ল চাগে এতিয়া দাদাই খুলি আনিব এতিয়া মানে বাবুলবিলাক চব নাইকিয়া হৈ যাব যোনবিলাক মানে ডিছপ্লেৰ ভিতৰত যোনবিলাক সৰু মানে হেৰি হৈ থাকে ন সেইবিলাক মানে আঁতৰি যাব এইটো মেচিনত বৰ বেলেগ ধৰণৰ মেচিন দেখিছোঁ দেই ঐ দিনেশ আমাৰ গাঁৱত আকৌ এনেকুৱা মেচিন নাই আকৌ দেই হয় নাই এইয়া পুৰা নাইকিয়া বহুত ভিতৰত কিবা কিবি আছিলে এতিয়া একো নাই এইটো যদি মাৰ্কেটত যদি কিনিব গ'লে একদম 1500-16,000 ল'বই নতুনকৈ যদি পলাৰ যদি কিনিব গ'লে যদি আপোনালোকৰ যদি টাচপ্লেট যদি ভগা মোবাইল যদি হয় মানে এনেকৈ চেঞ্জ কৰিব পাৰে আনিব পাৰে আৰু এই দাদাৰ চেনেলৰ যোগেদি আপোনালোকে আহিবা আপোনালোকক ডিছকাউণ্ট কৰি দিম মিলাই চব কৰি দিম কেনেকুৱা ডিছকাউণ্ট দিব কৈ দিয়ক ডিছকাউণ্ট মানে আৰু যিমান পাৰে এটাৰ পৰা কিবা এটা মিলাই দিম আৰু দাদাৰ চেনেলৰ নামটো মানুহ কৈ কিনে আহিবি আৰু যিমান পাৰে দাদাৰ চেনেলৰ ভিডিঅ' চাই আৰু মই তলত নম্বৰ চম্বাৰ দি দিম দাদাৰ ভাগৰ আপোনালোকে কণ্টেক্ট কৰি পিনি মানে হোৱাটছআপৰ নম্বৰ দি দিম আৰু আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব ক'ত আছে ভালকৈ ঠিক লোকেশ্যনটো জানি পিনি আহিব পাৰিব সেইপিনে পুৰা বনাই আছে এতিয়া দাদাই পুৰা মজাকৈ ফিটিং কৰি আছে এতিয়া মোবাইলটো মানে একদম নতুন নিচিনা হৈ গৈছে এতিয়া দিনেশৰ ভায়েকে চলাই কেনেকুৱা মজা পাব আজি পাতা কাটি সৰু দিনেশে পুৰা বৰ ভাল পাব হয় নাই আমাৰ গাঁৱলৈ এনেকুৱা এটা মেচিন নিব লাগিব হয় নাই আমাৰ গাঁৱত মই এনেকুৱা এটা দেখাই নাছিলো আমাৰ গাঁৱত এনেকুৱা মেচিন এটা নিম হয় নাই দিনেশ বৰ প্ৰব্লেম নহয় আমাৰ গাঁৱত কিমান প্ৰেমিক আছে কিমানে মোবাইল ঠেকেচা মাৰি দিয়ে চব মানে ঠিক হৈ যাব তোমাৰ সেই খজুৱা প্ৰেমিকজনীৰ লগত নহয় নাই তেতিয়া আকৌ মোবাইলটো বনালো লগতে বেয়া হৈছে এনেকুৱা ইয়াত বোলে দিনেশৰ এনেকুৱা দূৰ গতি আহিছে মানে দূৰ দিন আহিছে মানে একদম পুৰা তাৰ বেয়া হৈ আছে চব বস্তু সেইপিনে আমাৰ চাৰিআলি বাইক চলাই পাহৰিয়ে গৈছিলে দোকানখনৰ কথা দে ধুনীয়া দে নতুন টিভি উলিয়াই দিলে দাদাই সেইপিনে দাদা এইটো টিভি কিমান ডিছকাউণ্ট দিলে মানে আপোনাৰ পুৰণা টিভি যদি আছে দাদাৰ ওচৰত আহিব একদম ডিছকাউণ্টত দি দিব 4,000 টকা ডিছকাউণ্ট হৈ গ'ল এইটো টিভি লৈ পিনি আপোনালোকে এনেকুৱা মোবাইল দিনেশ ভাই টিভি চিভি লৈ ল'লে এতিয়া নতুন টিভি 32 ইঞ্চি একদম পাৰ্টি এতিয়া আজি ধামাকা হ'ব বুলি ভাবিছিলোঁ কিন্তু এতিয়া দিয়ে নে নিদিয়ে আকৌ দিনেশৰ পইচা গ'ল মাথা গৰম দিনেশ এতিয়া কি হয় দিনেশে দিয়ে নে নিদিয়ে চাই থাকক আগলৈ तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उसके साथ सूर्य नमस्कार करो या फिर अनुलोम विलोम मुझे नहीं पता बस क्लिक हो जाना ঘৰলৈ গৈ আছো আৰু দিনেশ কা টিভি লৈ পিনি হাতাই আছো 32 ইঞ্চি টিভি আজি ভালকৈ চাম আৰু দেই গোপী বহু দে আৰু ভিডিঅ'টো ইমানটোৱে সামৰিলো আৰু টাটা বাই বাই দিনেশ কাই বাই বাই দিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি ক'লে